হেল্ল' গুৱাহাটী এণ্ড নমস্কাৰ মই মৃদুল দিচাঙে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দিচাং স্পেচিয়েললৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নতুন আহিবলগীয়া অসমীয়া ছবি ঈশ্বৰৰ কিছুমান বিহাইণ্ড দ্য চিন। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সময় এতিয়া ৰাতিপুৱা 8 বাজিছে আৰু আমি আহি পাইছোঁ আজিৰ লোকেশ্যন সোমনাথ মন্দিৰ। আজি মই আপোনালোকক দেখুৱাম আহিবলগীয়া অসমীয়া ছবি ঈশ্বৰৰ শ্বুটিং কেনেদৰে চলিছে। কিছু একশ্যন ছিকুৱেঞ্চ শ্বুট কৰিবলৈ আমি আজি ইয়াত উপস্থিত হৈছোঁহি। ছবিখনৰ পৰিচালক ৰুবুল দা আৰু একশ্যন ডিৰেক্টৰ দীপু দাই একশ্যনৰ প্ৰেক্টিছ আৰম্ভ কৰিছে। এইখিনিত আপোনালোক জনাই থওঁ যে পুৰণা ভাৰ্য সকলো ধৰণৰ নীতি নিৰ্দেশনা পালন কৰি আমি শ্বুটবোৰ আৰম্ভ কৰিছোঁ। এইফালে আমাৰ জান দাই কেমেৰা ফিট কৰিছে আৰু খুব সোনকালেই আমি আমাৰ আজিৰ শ্বুটিং আৰম্ভ কৰিম। এতিয়া সময় হ'ল ব্ৰেকফাষ্ট। যদিও বা শ্বুটৰ সময়ত ছ'চিয়েল ডিষ্টেঞ্চ মানি চলাটো ইমান সম্ভৱ নহয়, তথাপিও যিমান পাৰি সকলো ধৰণৰ নিৰ্দেশনাই পালন কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। পৰিচালক হিচাপে ৰুবুল দাস খুবেই ছিনচিয়াৰ। তেওঁ ছিনচিয়াৰিটি ছবিখনৰ জৰিয়তে দেখিবলৈ পাব। ব্ৰেকফাষ্টৰ পিছতে আৰম্ভ হ'ল আমাৰ আজিৰ শ্বুটিং। শ্বুটিং এনেদৰে চলি আছে প্ৰচণ্ড ৰ'দৰ মাজত। চিনেমাখনৰ লগত জড়িত কলা কুশলীসকলেহে বুজি পায় যে এঘণ্টা বা দুঘণ্টা চিনেমাখন নিৰ্মাণ হওঁতে কিমান কষ্ট হয়। ৰ'দ, বতাহ, বৰষুণ, গৰম, ঠাণ্ডা সকলোকে আওকাণ কৰি এখন ভাল চিনেমা দৰ্শকক প্ৰদান কৰাৰ বাবে বহুখিনি কষ্ট কৰিবলগীয়া হয়। এয়া কৰোণা মহামাৰীৰ দিনতো আমি এনেদৰে শ্বুটিং কৰি আছোঁ। উদ্দেশ্য মাত্ৰ এটাই যে দৰ্শকক ভাল মনোৰঞ্জন দিয়া, এখন উৎকৃষ্ট অসমীয়া ছবি উপহাৰ দিয়া। আৰু এইফালে আমাৰ কেমেৰামেন দাদাই শ্বুটবোৰ কেনেদৰে ল'ব, কোনটো ফালৰ পৰা ল'লে ভাল লাগিব তাৰেই পৰিকল্পনা কৰাত ব্যস্ত হৈ আছে। এনেদৰেই প্ৰখৰ ৰ'দত শুই বহি যেনেদৰে পাৰে সকলো ধৰণৰ এংগলৰ পৰা শ্বুটবোৰ লোৱা হয়। ছবিখন পৰিচালনা কৰিছে ৰুবুল দাসে আৰু তেওঁৰ লগত এয়া মোৰ প্ৰথম কাম। পৰিচালক হিচাপে ৰুবুল দাস খুবেই কমফৰ্টেবল, সকলোকে খুব মৰম কৰে, বিৰাট কমফৰ্টেবলি কাম কৰায়। ৰুবুল দাস খুবেই কষ্ট কৰিব পৰা মানুহ। তেওঁৰ কষ্টখিনি কামৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব। তেওঁৰ কষ্টখিনিক প্ৰতিজন অভিনেতা অভিনেত্ৰীসকলক কষ্টখিনিক মৰম দিব বুলি আমি খুবেই আশাবাদী। চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি দিনৰ ভাগতেই শ্বুটিং সমাপ্ত কৰিলোঁ আৰু এতিয়া আমি আহিলোঁ খাবলৈ। এয়া তেতেলীয়া থকা এখন হোটেল, নাম কি নাজানো। আৰু এই প্ৰচণ্ড গৰমৰ মাজত আমি সকলোৱে খাইছোঁ ঢুকে ঢুকে পানী। আমাৰ একশ্যন ডিৰেক্টৰ দীপু নিচান্দাৰ পৰা আজিৰ দিনটোৰ অভিজ্ঞতাৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। দিনটো ৰ'দত শ্বুটিং কৰি খুবেই ভাল লাগিল। ৰুবুলৰ লগত একশ্যন আছিল। ৰুবুলে একদম প্ৰায় প্ৰখৰ ৰ'দত একেবাৰে একশ্যন কৰিছোঁ মোৰ লগত। কেনে লাগিল ৰুবুলৰ লগত কাম কৰি? ভালেই লাগিছে, ৰুবুলৰ লগত ভাল একশ্যন কৰিছে আৰু এইটো দেখিব ল'ব ৰাইজে ফিল্মখনত। আৰু তাৰ মাজতে আহি পালে আমাৰ খানা। আশা কৰোঁ আমি ইমান কষ্ট কৰি আপোনালোকৰ বাবে সাজু কৰা নতুন আহিবলগীয়া অসমীয়া ছবিখন আদৰি ল'ব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।